এই মিছাতে একেবাৰে ত্ৰিপলটো এনে ৰাস্তাতে দিয়া থৈছে দেউতাই, কিন্তু ত্ৰিপলটো ইয়াৰ পৰা লৈ যাব লাগিব। সেনেকা কৰি লৈ যাওঁ, ইয়াতে গাড়ী যাব সেই আগতে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকৰ লগতে মোৰ ইউটিউব চেনেললৈ। একেবাৰে মানে মেইন ৰোডৰ ওচৰত, সেইটো কাৰণে গাড়ী চাড়ী দেখা পায়। এয়া কি মজা লাগিব আজি সোণগুটি চপোৱা, চাই থাকিব। আহি আছে, গৈ আছে, এইফালে দূৰত আছে। তো ফ্ৰেণ্ডসকল, আজি সেই দোকানৰ ওচৰতে সোণগুটি চপোৱাটো মানে ধান উঘাব লাগিব আজি। কি ক'ম, বৰ কষ্ট হ'ব, কাৰণ আজি মানুহ নাই। দেউতা আৰু ময়ে, আমি দুজনে। দেউতা আছে পথাৰতে, সি মানে বান্ধি আছে আঠিকেইটা। তাৰপিছত মই সেই পথাৰৰ পৰা ইয়ালৈকে আনিব, ইয়াৰ তিৰপালকেইটা এনেকুৱা কৰি মই বাইক দি আহিছোঁ। এনেকুৱা কৰি লগতে দেউতাকো আনিছোঁ বাইকৰ লগত। তো ইয়াত আমি পথাৰৰ পৰা ইয়ালৈকে মানে সোণগুটিকেইটা ইয়াত জমা কৰিম, মানে ধানকেইটা। তাৰপিছত এটা পিক আপ ৰিজাৰ্ভ কৰি থৈছোঁ, যোৱাকালি কৰি থৈছোঁ পিক আপক। তো এনেকুৱা কৰি পিক আপ আহিব 12টামান 1টামান বজাত, যেতিয়া মই ফোন কৰিম তেতিয়া আহিব। তাৰপিছত এয়া চাওক গৈ আছে গাড়ীকেইটা। তো এয়া চাওক, প্ৰথম ষ্টাৰ্ট কৰিম ইয়াৰ এনেকুৱা কৰি। গাখীৰকেইটা বান্ধিছে ইয়াৰ দেউতা, একদম সেইবোৰ বান্ধা হোৱা নাই, সেইকেইটামান হৈছে। চাওক যাত্ৰা কৰিলোঁ, জয় বজৰংবলী, এনেকুৱা কৰি গৈ থাকিম। তাৰপিছত এইফালে চাওক গাড়ী গৈ আছোঁ এতিয়া এইফালে, য'ত মানে তিৰপাল পাৰি থৈছোঁ না, তাতলৈকে গৈ থাকিম এতিয়া, চাই থাকিব হ'ল। এতিয়া 1 এনেকুৱা কৰি, আৰু এইফালে 1 মানে 2টা, 1 আৰু 2। চ' ফ্ৰেণ্ডছ, পাঁচবাৰ হ'ল পিক আপত। অলপমান ভাগৰ লাগিছে, ৰেষ্ট কৰি আছোঁ। সেইটোকে মই অলপমান এটা ভিডিঅ' চাম, কাৰণ যোৱা ৰাজমেলাৰ ষ্টেজ প্ৰগ্ৰাম কৰা আছে হিমাশ্ৰী ৰাভাৰ ছিংগাৰ। তেওঁৰ এটা গীত আছে, সেই গীতটো অলপমান চাই লওঁ, লগতে আপোনালোকে চাব পাৰিব। তো চাই থাকিব। হিমাশ্ৰী ৰাভা ছিংগাৰ প্ৰগ্ৰাম কৰা, একদম ষ্টেজ কপাই দিছে, বহুত ভাল লাগিছে মোক। নিশ্চয় আপোনালোককো ভাল লাগিছে। তো ফ্ৰেণ্ডসকল, যিটো মানে ভূঁই ৰোৱা আছিল, এইটো 3 মাহমান আগতে, এতিয়া 3 মাহমান পিছতে এতিয়া আকৌ এই পথাৰৰ পৰা সোণগুটি চপাব লগা হৈ গ'ল। তো এইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, অলপমান শ্বেয়াৰ কৰিলোঁ। তো ভাল বেয়া কমেণ্টত জনাব। তো ফ্ৰেণ্ডসকল, এটা কথা হৈ গ'ল নহয়, একেবাৰে গোন্ধ এনেকুৱা চেন আহি আছে। এই চেনটো হৈছে ক'ৰ পৰা আহি আছে মই বিচাৰি আছোঁ, বিচাৰি এয়া চাওক, এইটো একদম কোনোবাই হাগি থৈছে ইয়াতে। কি খেচৰা মানুহ, এনেকৈ মানুহ থাকে না, জানিবতো লাগিছিল। আমাৰ ইয়াতে মানে ধান চান আছে, খেতি পথাৰ আছে, সেইবোৰ বেলেগৰ মাটিত কিয় হাগিব? নিজে পায়খানা নাই নেকি, লেট্ৰিন নাই নেকি? লেট্ৰিন বনাব লাগে নহয়। এনেকুৱা গোন্ধ। চাওক, যদি বিশ্বাস নকৰে ইয়াত চাওক না, এইটো চাওক ন, কাষতে লেট্ৰিন আছে, তথাপি তাতে হাগি নাজানে। কাৰণ ODF সেইটো বস্তু চবেই জানে, কাৰণ অ'পেন ডিফিকেশ্যন ফ্ৰী, এইটো মানে মুকলি জেগাত মানে পায়খানা কৰা, হাগা এইবোৰ বন্ধ হ'ব লাগে। মোটামুটি পাই গ'লোঁ ফ্ৰেণ্ডছ, আৰু অলপ আছে সেইফালে আছা। क्या दोस्तों,
बिना मेहनत से रोटी एक चावल भी खा नहीं पाता मेहनत करना ही पड़ता है हर दिन मजा मजा पाई गलो एटिया एटुबाई लास्ट एटिया गाड़ीक मातिम फोन करूँ तारपिছত घरলৈকে লৈ যাম বল হৰি হৰি বল সো ফ্রেন্ডস অলরেডি গাড়ী আহি গ'ল একদম ফাটাফাটি আৰু ইয়া দুটা লেবাৰ আহি গ'ল এ চাওক এতিয়া একদম খাতৰা হ'ব চাই থাক এই সৰু সৰু পোৱালিকেইটা সিহঁতে মানে ধানৰ ৰাখিকেইটা উঠাব চাই থাক গাড়ীত ইয়া সো ফ্রেন্ডস মোৰ ভৰিটো একদম বিষাই গৈছে একেবাৰে সেইটো কাৰণে মই এতিয়া ঘৰত পলাই যাম ইয়াৰ পৰাই তো এয়া চাওক ভৰিটো চাওক এয়া ফুলি গৈছে অলপমান এইবোৰ চব ফুলিছে মানে ৰাতিপুৱাই ৰবাৰ কটাতে এইটো ভৰিটো এনেকা মস্কা খাই গৈছে সেইটো কাৰণে আৰু ডাবল বিষাই গৈছে তো সো ফ্রেন্ডস তো ভিডিওটো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব তো বাই বাই উফ